নমস্কাৰ বন্ধুবৰ্গ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত হৈছোঁ মেঘালয়ৰ ৰাজধানী শ্বিলঙত। আজি আপোনালোকক দেখুৱাম শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য। আমি বৰ্তমান গৈ আছোঁ এলিফেণ্ট ৱাটাৰফললৈ, আৰু আমি বেছি সময় নাই, ইয়াৰ পিছতে আমি এলিফেণ্ট ৱাটাৰফল পামগৈ। বা আজি ছানডে দেখিছেনে, ইমান গাড়ী ভিৰ, আৰু আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি ল'লোঁ। অৱশেষত আমি গেটৰ সন্মুখত পাই গ'লোহি। বলক আমি ভিতৰলৈ যাওঁ এতিয়া। ইয়াৰ চিৰি আছে, চিৰিৰ পৰা নামিব লাগিব। কি সুন্দৰ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, ইমান এটা ধুনীয়া পৰিৱেশ। অৱশেষত ৱাটাৰফলৰ পৰা উঠি আহি আমি দেখিলোঁ ইয়াত আপোনাৰ যি খাচীসকলৰ পৰম্পৰাগত সাজপাৰ, এই সাজপাৰ পিন্ধা ফটো কিছুমান সংলগ্ন হৈছে। আমাৰ শ্ৰীমতীসকলে পৰিধান কৰি আছে।